নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ ধুনীয়া পিঠা ৰেচিপি এটা। পিঠা মানে আপোনালোকে ভাতৰ লগতো খাব পাৰে, ধৰি লওক এনে চাহৰ লগতো খাব পাৰে, তেনেকুৱা নিচিনা। আৰু এতিয়া ছিকিবলৈ আহিছোঁ নৰসিংহ পাতো লাগিব। আৰু এইজোপা দেখিছেনে? এইজোপা নৰসিংহ পাত ছিগি লওঁ। আগলৈ আপোনালোকে চাই যাব। এইটো দানিটো ভাগিয়ে লৈ লওঁ। এইটো লৈ লৈছোঁ। আজি ধুনীয়াকৈ আপোনালোকক দেখাম, আপোনালোকে চাই যাব। আৰু দুখিলামান মান ধনিয়া লৈ লওঁ। মান ধনিয়া দিলে খাই ভাল লাগিব। এয়া পুলি হৈছেহে অকণ এই তাকে লৈ লৈছোঁ আৰু চলি যাব। এইকেইটাই হৈ যাব। পিঠা বনাবলৈ মই ৰেডি কৰি লৈছোঁ। এয়া কলাই মাহ মই ৰাতিয়ে তিয়াই থৈ দিছিলোঁ। ধুনীয়াকৈ ধুই কৰি ল'লোঁ এইখিনি। আৰু লগত লৈছোঁ এয়া নৰসিংহ পাত আৰু মান ধনিয়া, পিঁয়াজ, জলকীয়া। এতিয়া এইখিনি মিক্সি জাৰত পিচি লওঁ, তাৰপিছত বনোৱা দেখাই আছোঁ আপোনালোকক। মই বেকিং অকণমানো দি দিছোঁ ইয়াতে। ইমানখিনি হেৰিতে ৰাখি দিছোঁ, মই বেছি মিহি কৰি লোৱা নাই। আৰু পিঁয়াজখিনি মই মিক্সি জাৰত দিয়া নাই, একে গুড়া হৈ যাব। এনেকৈ ইয়াতে সানি দিম। পিঁয়াজখিনিও অলপ ডাঙৰ হৈ থাকিলে ভাল লাগে। আৰু এতিয়া মই ইয়াত এড কৰি দিম আটা অলপমান। এয়া মই আটা দি দিছোঁ। এইখিনি ধুনীয়াকৈ এতিয়া মিশ্ৰণ বনাই ল'ম, ধুনীয়াকৈ সানি। তাৰপাছত মই পিঁয়াজখিনিও ইয়াত মই এড কৰি দিম। আপোনালোকে এনেকৈ ডাঙৰকৈ থাকিলে যদি বেয়া পায়, আপোনালোকে মিক্সি জাৰত পিচি ল'ব গোটেইখিনি। অলপ ডাঙৰ হৈ থাকিলে ভাল পাওঁ কাৰণে এনেকৈ ৰাখি দিলোঁ। আপোনালোকে মিক্সি জাৰতো পিচি ল'ব পাৰে, মিহি হৈ যাব। এতিয়া মানে পকৰী টাইপো হ'ব। আৰু যি ষ্টাইলৰ খাব বিচাৰে মানে নিজৰ এইটো বনাই ল'ব পাৰে। পকৰীও হ'ব আৰু পিঠা বুলি ক'লেও ভুল নহয়। মই ইফালে নিমখ আনিবলৈ যোৱালে ছোৱালীয়ে আৰু অলপ আটা দিলে। আজি কি হয় ঠিক নাই আৰু, হয় নে নহয় পিঠাটো। দুষ্ট কৰি থাকে মানে ছোৱালীজনীয়ে। এফালে চাই দিয়া। কিয় আটা দি দিলা? কিয় দি দিলা? এতিয়া পিঠা হয় নে নহয় ঠিক নাই আৰু। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ। কেৰাহী গৰম হোৱাত মই ইয়াত ৰিফাইন তেল দি দিছোঁ। এতিয়া তেলখিনি গৰম হোৱাত মই এতিয়া মিশ্ৰণখিনি মই ইমানখিনি হোৱালৈ ৰাখি দিছোঁ। আৰু এতিয়া মই হাতেৰে এনেকৈ কৰি এনেকৈ চাইজত এনেকৈ হেৰি কৰি পেলাই এতিয়া দি দিম। আপোনালোকে চাই যাওক। আৰু এটা ধৰিব চাগে। মই এখন হাতে কেমেৰা কৰিছোঁ আৰু এখন হাতে মই দি আছোঁ। মিশ্ৰণখিনি এনেকুৱা কৰি ল'ব। অতি ঢিলা কৰিলে পিঠাটো নহয়। এয়া দিছোঁ কি হয় এতিয়া। এইখিনি মই ধুনীয়াকৈ সিজাই ল'ম, নহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। হোৱাৰ পাছত আপোনালোকক দেখাই আছোঁ। এয়া ধুনীয়াকৈ ইটো চাইডে সিজি গৈছে। আৰু ইটো গাত সিটো লগা নাই পিঠা। এয়া দেখিছেনে? মিশ্ৰণটো ভাল হোৱাৰ কাৰণে ধুনীয়াকৈ হৈছে পিঠাকেইটা। এয়া চাওক, এইকেইটা লুটিয়াই দিছোঁ। ফাইনেলি আমাৰ কলাই মাহৰ পিঠা হৈ গ'ল। এতিয়া আপোনালোকক দেখাইছোঁ ভিতৰটো সিজিছে নে নাই ধুনীয়াকৈ। এয়া এটা লৈ লৈছোঁ। আৰু
এয়া চাওক ধুনীয়াকৈ সিজিছে। ফাইনেলি ৰেডি হৈ গ'ল আমাৰ কলাই মাহৰ পিঠা। আৰু এয়া চাওক কি ধুনীয়া হৈছে, খাই জনাই আছোঁ। আৰু কিছুমানে বৰ বুলিও কয়। এতিয়া আমাৰ অসমীয়া ভাষাত আমি পিঠা বুলিয়ে কৈছোঁ, আপোনালোকে কি বুলি কয় জনাব। এয়া কলাই মাহৰ পিঠা খাই জনাই আছোঁ কেনেকুৱা হৈছে। দেখিবলৈতো ধুনীয়া হৈছে, ধুনীয়া গোন্ধ এটাও আহিছে। এতিয়া খাই কৈ আছোঁ। আজি কলাই মাহৰ ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আমি খালোঁ এতিয়া, আৰু ভাতৰ লগতো জুতি ল'ম। এতিয়া খাই ধুনীয়া লাগিছে আৰু ইমান ধুনীয়া সোৱাদ আহিছে। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰিব বুলি আশা কৰিলোঁ। আৰু যিসকলৰ সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে টিফিন বনাই দিব পাৰে, বহুত কম সময়তে হয়। আৰু ল'ৰা ছোৱালীয়েও মানে জ্বলা নিদিয়াকৈ দি দিব, সিহঁতক খাই ধুনীয়া পাব। আৰু মোৰ ছোৱালীজনীয়ে খাই ভাল পাইছে, সিহঁতৰ কাৰণে জ্বলা নিদিয়াকৈ থৈ দিছোঁ। আৰু টিফিন দিলেতো সিহঁতে খাই ভাল পাবই, বিলাহী চচৰ লগত দি দিব, খাই ভাল পাব। আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজি ভাতৰ থালিত কিনো আছে আপোনালোকক দেখাবলৈ। এয়া দালি, ভাত, জলকীয়া, আৰু এয়া ঘৰৰ আম আৰু কচু পাতত দিয়া, নেমু, আৰু তেতিয়া বনোৱা কলাই মাহৰ পিঠা। ভাতৰ লগতো জুতি ল'ম। আৰু এয়া পানী। খাই জনাই আছোঁ কেনেকুৱা হৈছে। খাই বৈ আহিলোঁ আৰু গোটেই কেইবিধেই বৰ ধুনীয়া লাগিছে। আৰু কলাই মাহৰ ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব। আৰু আপোনালোকক ঘৰৰ বস্তু এটা দেখাওঁ বলক। এইটো ৰঙালাও লাগি আছে, ডাঙৰ হৈছে, এটা খোৱাই ক'লে। আৰু এইটো আপোনালোকক দেখাই দিছোঁ, এইটো ৰঙালাও। এয়া পিয়ালি পালেং, এয়া দালিত দি খাই ভাল লাগে আৰু মাছৰ লগতো খাই ভাল লাগে। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই।